Welcome to Irfan from Assam. আমি আজি যাই আছো সো বালাগাঁও নদীত সো আপোনালোক তাতে কি কানি আছো সকলো দেখাই আছো আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো আগলৈ চাই থাকক বলক আমি এতিয়া আমি যাই আছো এইখন সাইকেল লৈ কিনে ৰাইড কৰিবলৈ আৰু আমি আজি ক'ত যাম আপোনালোকক ভিডিঅ'টো মই আগলৈ দেখাই আছো আৰু আপোনালোকে সম্পূৰ্ণ চাই থাকক এইখন সাইকেল লৈ আজি আমি ৰাইড কৰিবলৈ যাই আছো ওয়েলকাম টু বালাগাঁও সো আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক আৰু যোন ভাল লাগে ন তেনেহ'লে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ জৰুৰ কৰিব কোনোবা যোন মাইকিটো ডেলিভাৰী কৰিবলৈ যোন লৈ যায় না এম্বুলেন্সত এই এম্বুলেন্সত ডেলিভাৰীটো হৈ যাব সেইকাৰণে আপোনালোক এটাই অনুৰোধ কৰোঁ যে এই ৰাস্তাটো সোনকালতে বনাই দিয়ে এইটো মোৰ ৰাজ্যৰ ওচৰত মানে চৰকাৰৰ ওচৰত অনুৰোধ থাকিল সেইকাৰণে এই ৰাস্তাটো সোনকালতে যে বনাই দিয়ে চাওক এই ৰাস্তাটো চাওক ইমান বেয়া হৈছে কি ক'ম সেইকাৰণে আপোনালোকক মই এটাই কথা কওঁ তো আজি আমি বেলেগত নহয় আমাৰ সৰভোগ অঞ্চলতে দেখাই আছোঁ আমি বেলেগত ৰাইড কৰিবলৈ নহয় আমাৰ আজি গাঁৱতে ৰাইড কৰিবলৈ যাই আছোঁ চ' ইমান সেউজীয়া পৰিৱেশ ইমান ভাল লাগে ন তো আমাৰ গাঁৱত কি কানি আছে আপোনালোকক দেখাই আছোঁ আগলৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আমি আহি পালোঁ চ' আজি গৰম বহুত দিছে সেইকাৰণে মোৰ ভাইজানে পানী লৈ ল'ল এতিয়া আমি পানী খাই কেনে আমি ভিডিঅ'টো আগলৈ আৰম্ভ কৰিম আৰু আপোনালোকে সম্পূৰ্ণ চাই থাকক আমি ফাইনেলি পাই গ'লোঁ বালাগাঁওৰ নদী চ' আপোনালোকক মই সেউজীয়া পৰিৱেশটো আগলৈ যাই কেনে দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আমি এইবাৰ লেফ্টে যাম লেফ্টে যাই কেনে আপোনালোকক দেখাই আছোঁ এয়া আমি সোমালোঁ বালাগাঁও নদীৰ পিনে অ' ভাই ইমান আজি কিবা আছে নেকি ইমান মানুহ আহিছে চ' জাগাটোৱে সেনেকা না এতিয়া জুবিন দা শ্বুটিং কৰিবলৈ আহিছিল চ' জুবিন দা য'ত শ্বুটিং কৰিবলৈ আহিছিল আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ এইটো চাই থাকক বালাগাঁৱৰ সেউজীয়া পৰিৱেশ অ' ইয়াতে আজি খানা খাবলৈ আহিছে য'ত জুবিন দা আহিছিল শ্বুটিং কৰিবলৈ ইয়াত খানা খাবলৈ আহিছে অ' ভাই ছোৱালীও আছে দেখোন মজাই লাগিব আজি অলপমান ভিডিঅ'টো তো ফাইনেলি আহি পালোঁ আমি পকা লাগা নদী ইটোকে পকা লাগা নদী বুলি কয় আৰু আপোনালোকক ওচৰত যাই কেনে মই দেখাই আছোঁ চাই থাকক অ' ভাই এই ভাই অ' ভাই কি জেগাত কৰিলোঁ চাই আপোনালোকক ভিডিঅ' দেখাবা সেইকাৰণে ক'ত সোমাই গ'লোঁ চ' মই অলপমান ভৰিটো ধুই লওঁ আপোনালোকে অলপমান ৱেইট কৰক কাৰণ আহি কিনে বোকাত সোমাই গ'লোঁ চ' এয়া চাওক নৰ্মেলতো অলপমান বোকা লাগিছে আৰু পানীটো একদম মজা পানী আৰু ইমান বেয়া ন ৰাস্তাটো চ' মোৰ লগত আছে মোৰ ফ্ৰেণ্ড এইকেইটা চাই লওক এইটো হ'ল চিৰাজুল ভাই হাই কৈ দি একবাৰ ৰাজু ভাই একবাৰ হাই কৈ দি তোৰ ফেচটো দেখা নাই ভাই দেখাই দি এইটো মোৰ ফ্ৰেণ্ড হয় এইটো কলেজ ফ্ৰেণ্ড তো আপোনালোক মই ভিডিঅ'টো আগলৈ দেখা এইটোৱে পকা লাগা নদী কয় আৰু এই জেগাখিনি যে আছে ইয়াতে জুবিন দা শ্বুটিং কৰিবলৈ আহিছিল আৰু ইয়াতে সেইবিলাক মানুহবিলাকে খানা খাবলৈ আহিছে চ' আমিও ইয়াতে আহিছোঁ কিন্তু নদীটোৰ দলংখন ভাঙি গ'ল সেইকাৰণে পাৰ হ'ব পৰা নাই আৰু ওচৰত যাই কিনে আপোনালোকক দেখাব পৰা নাই সেইকাৰণে বেয়া নাপাব আৰু যোন ভিডিঅ'টো ভাল লাগে ন তেনেহ'লে কমেণ্ট বক্সত কৈ দিব আৰু যোন বেয়া হয় তথাপিও কৈ দিব চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' জৰুৰ কৰিব